বিৰুদ্ধে এনে পদক্ষেপ লোৱাৰ অভিযোগ উত্থাপিত কৰিছে কৃষক নেতাগৰাকীয়ে। সিন্ডিকেটৰ নায়ক পীযুষ হাজৰিকা অন্ধৰ মাছ বেপাৰীৰ সৈতে কিহৰ অংক পীযুষৰ এই প্ৰশ্ন কৃষক নেতা অখিল গগৈৰ। 10 দিনৰ বাবে ৰাজ্যত নিষিদ্ধ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ চালানী মাছ। এই কাৰ্যত এইবাৰ ৰহস্যৰ গুণ পাইছে কৃষক নেতা অখিল গগৈয়ে। মাছৰ সিন্ডিকেটৰ বাবে হেনো এনে পদক্ষেপ লৈছে সিন্ডিকেটৰ মাষ্টৰ পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই। অখিলৰ প্ৰশ্ন, মাছত ফৰ্মেলিন ব্যৱহাৰ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে চৰকাৰে? অসমৰ আটাইতকৈ ডাঙৰ সিন্ডিকেটৰ মাষ্টৰজনে এই কামটো কৰি আছে। যদি সঁচাকে মাছত ফৰ্মেলিন দিছে তেতিয়াহ'লে অকল 10 দিনৰ কাৰণে বন্ধ কৰা হৈছে কিয়? এতিয়ালৈকে যিকেইটা প্ৰতিষ্ঠানৰ পৰা মাছ আহি আছিলে তেওঁলোকৰ সম্পূৰ্ণ ছাপ্লাই বন্ধ কৰি দিয়া নহয় কিয়? দুইজন স্বাস্থ্যমন্ত্ৰী ককাই ভাই, একেই সিন্ডিকেটৰ মাল খোৱা মেইন মানুহ, এই দুইজনৰ প্ৰতি মোৰ প্ৰশ্ন। অখিলৰ মতে মাছ ব্যৱসায়ীৰে কমিছনৰ অংক পীযুষ হাজৰিকাৰ। সিন্ডিকেটৰ ৰেট বঢ়াবৰ বাবে এনে পদক্ষেপ লৈছে মন্ত্ৰীগৰাকীয়ে। এই প্ৰশ্ন অখিল গগৈ। অসমলৈ যিকেইটা চেণ্টাৰৰ পৰা মাছ ছাপ্লাই হয় আৰু যিকেইটা এজেঞ্চিয়ে মাছ আনে সেই আটাইকেইটাক এতিয়ালৈকে নিষিদ্ধ কৰা হোৱা নাই কিয়? অন্ধ্ৰপ্ৰদেশৰ বেপাৰীৰ লগত পীযুষ হাজৰিকাৰ সম্পৰ্ক কি? কোনে নাজানে যে অসমৰ পল্টন বজাৰলৈ অহা পাণৰ সিন্ডিকেট কাৰ, ফল মূলৰ সিন্ডিকেট কাৰ, মাছৰ সিন্ডিকেট কাৰ? এই সিন্ডিকেটৰ ৰেট বঢ়াবৰ কাৰণে এইবিলাক কৰি থকা হৈছে নহয় জানো? ভিডিঅ' জাৰ্নেলিষ্ট পাপু আহমেদৰ সৈতে নয়নমণি হাজৰিকা, আছাম টক্স।